আৰু এইফালে বেলিটো ওলাইছে আৰু অলপমানকৈ বিৰাট ধুনীয়া লাগিছে পুৰা একদম ৰঙচুৱা হৈ ওলাইছে একেবাৰে মৰ্ণিং সকলোলৈকে আৰু এতিয়া বাজিলে আপোনাৰ 5:45 আৰু মৰ্ণিং ৱাক কৰিবলৈ যাবলৈ ওলাইছোঁ বাহিৰত ধুনীয়াকৈ পোহৰ হ'ল আৰু এইফালে বাবাদা আৰু বৌ যাব বোলে আজি ওলাই আছে ৰাতিপুৱাই চেণ্ডেলযোৰে ছিগি থাকে এতিয়া ৰেডি হৈ গ'লো মৰ্ণিং ৱাক কৰিব বৌ আৰু বাবাদাহঁত অলৰেডি ওলাই গ'লে চ' যাওঁ তেনেহ'লে ওলাই পেলাই আৰু বাহিৰত পুৰা ধুনীয়া পোহৰ হৈ গ'ল আৰু ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি আছে চ' আহি আছোঁ মই বাবাদা আৰু বৌ অলপ আগত ওলাই গৈছে চ' লগ পাই যাম এতিয়া আজি অভাৰব্ৰিজৰ ওপৰত খোজকাঢ়িবলৈ যাম চ' গৈ থাকোঁ তেনেহ'লে এয়া দেখা পাইছে পুৰা মজা ধুনীয়া পোহৰ হৈ গ'ল 5:45 হ'ল পালোহি ৰাইজৰ নামঘৰ কৃষ্ণ জবত উঠি আছোঁ এতিয়া ওপৰত খোজকাঢ়িবৰ কাৰণে পুৰা মূৰটো বান্ধি লৈছোঁ পুৰা ঠাণ্ডাত এয়া বৰ বাবাদা পুৰা খোজকাঢ়ি আছে আগতীয়াকৈ গুচি আহিলে আৰু মই ভাবিলোঁ ইখন ব্ৰিজলৈ গ'ল নেকি দেখা পোৱা নাই তাৰপিছতে দেখা পালোঁ আৰু এতিয়া কেইপাক হ'ল এপাক গ'লে আৰু এইফালেদি আহিলে মই ভাবিছোঁ এইফালেদি গ'ল নেকি চাগে আৰু এইফালে বেলিটো ওলাইছে আৰু অলপমানকৈ বিৰাট ধুনীয়া লাগিছে পুৰা একদম ৰঙচুৱা হৈ ওলাইছে একেবাৰে আমাৰ এতিয়া 15 মিনিট হৈছে ব্ৰিজৰ ওপৰত খোজকাঢ়ি থকা 6:15 হ'ল টোটেল আধা ঘণ্টা হৈছে আৰু খোজকাঢ়ি ঘৰৰ পৰা ওলাই অহা বৌ কেনেকুৱা লাগিছে আমাৰ বাবাদাই বোলে 3 দিনতে পেট 3 ইঞ্চি কমিলে এতিয়া আমাৰ 3 নম্বৰ পাকটো হৈছে আৰু বাবাদা আৰু 1 পাক ঘূৰিবলৈ আহিছে টোটেল আমি 4 পাক ঘূৰিম এতিয়া 6:30 হ'ল অলমষ্ট 6:45-50 হৈ যাব আমাৰ 4 নম্বৰ পাক মজা লাগিছে অলপ গৰম উঠিছে আৰু 4 নম্বৰ পাকটো এবাৰ ঘৰলৈ যাম ৰিটাৰ্ণ হ'ম আৰু আমাৰ বৌ অলপ শ্ল' হৈছে দেই আজি হয় নেকি নাই বাৰু প্ৰথম কাৰণে ন' প্ৰব্লেম যাওঁগৈ তেনেহ'লে আজি ঘৰলৈ আকৌ বড়ো স্কুল যাব লাগিব বৌ আমাৰ পিছ পৰি গৈছে দেই সেইয়া আহিহে আছে এই বৌয়ে ক'ব কেনেকুৱা লাগিলে বৌ ভাল লাগিলে যাওঁ তেনেহ'লে এতিয়া ঘৰলৈ হয় বাৰু সুস্থ থাকিব হ'লে অলপমানটো এক্সাৰচাইজ কৰিবই লাগিব 100 কেলৰিমান বাৰ্ণ হ'ল আজি এতিয়া ফাইনেলি আহি ঘৰ পাই গ'লোহি আৰু আমাৰ বৰমা এইফালে উঠি পেলাই ঘৰ পুৰা ৰাস্তা সাৰি আছে মামা উঠিলে সুপ্ৰভাত আপুনি ক'ত গ'ল মোৰ হয় নি অঁ আমাৰ বৰমাই ৰাতিপুৱা পুৰা ধুনীয়া একদম চোতাললৈকে সাৰে একেবাৰে পদূলিলৈকে সাৰে পাই গ'লোহি আৰু এতিয়া অকণমান গৰম পানী খাই অকণমান ৰেষ্ট ল'ব লাগিব আমাৰ এইফালে বাবাদাই বাঁহ কিনি আছে 13টা বাঁহ সেইজন খুৰাই লৈ আহিছিলে দাদাজনে 13টা বাঁহ এখন চাইকেলতে বান্ধি লৈ আহিছিলে ধেমালি কষ্ট নহয় ডালিমবাৰীৰ পৰা আনি আছে ন ৰাতিপুৱা 3টা বজাৰ পৰা আনি আছে ন বহুত কষ্ট দেই এই সোপা বাঁহ এখন চাইকেলতে লৈ আহিছে বাবাদাই লৈছে এইফালে আগফালে জেৰুৱা দিবৰ কাৰণে লৈছে 7:15 হ'ব হ'ল আৰু আমাৰ ৰিকি ৰিয়াঞ্চিহঁতো শুয়ে আছে চ' অকণমান ময়ো সিহঁতৰ লগতে অকণমান ৰেষ্ট লৈ লওঁ কিন্তু তাৰ আগতে খাই লওঁ অকণমান গৰম পানী ৰিয়াঞ্চিয়ে দেখা পাইছে মই অকণমান শুইছিলোঁ তাইৰ লগতে তাই উঠিলোঁ আৰু উঠাৰ পিছত আমাৰ ৰিয়াঞ্চি এইফালে খেলি আছে আৰু এইফালে মাকে কাম কৰি আছে কাৰণে মাকক তাই সহায় কৰি এইফালে পানী বাল্টিংটো নি পেলাই হেল্প কৰিছেগৈ দিয়া ময়ো ধৰিছোঁ দিয়া অঁ দিয়া য়েছ লেটছ গ' কাম অন মই দিছোঁ দিয়া গুড গাৰ্ল ৱেলকাম কৰি দিয়া পুৰা খেলি আছে আৰু এইফালে মাকে ঘৰ মুচি থকাৰ কাৰণে তাই মানে বাল্টিংটো ইটো ৰুমলৈ লাগে কাৰণে মোক নিব দিছিলে তাই নিজেহে দাঙি নিছে মই এইফালে আহিছিলোঁ টিউবৱেলৰ পাৰলৈ আৰু ৰিয়াঞ্চিয়ে এইটো অকণমানি টাইপৰ খেলা কাপটোত পানী ভৰাই মোবাইলে পানী মাৰি আছে দেখা লোৱা লগত খেলিছে এইবিলাক গোটেই তিতাই দিলে দেখা আৰু নামাৰিবা দেই হ'ব 40 হ'ল আৰু আমি ৰিয়াঞ্চি আৰু মই দুয়োটাই গা পা ধুই কৰি আজৰি হৈ আহিলোঁ আৰু আমাৰ ৰিয়াঞ্চি চুলি শুকুৱাই নাই ভালকৈ চাওঁ মই ভালকৈ মূৰটো মোহাৰি দিওঁ পানী চুবলৈ পালে বিৰাটেই ভাল পাইছোঁ আজি অলপ সময় পানী খেলিবলৈ দিলোঁ বিৰাট ভাল পাইছে তাই 11:50-12 বাজিব হ'ল আৰু বহুত দিনৰ মূৰত খাইছোঁ সান্দহগুড়ি গুড় গাখীৰ দি পেলাই এনে ক'ৰ হয় সান্দহগুড়ি বৰখুন্দা নে ক'ৰ হয় বৰখুন্দা দেহা সান্দহগুড়ি খাবা এইটো তুমি এইটো নোখোৱা তুমি এইটো কেশৰ লগত গাখীৰ খোৱা তোমাৰ কাৰণে চেণ্ডেল এযোৰ আনিছিলোঁ বিশালৰ পৰা চেণ্ডেলযোৰ এইটো কেতিয়াবাই অনা চেণ্ডেল কিন্তু এইডাল লেছডাল থকাৰ কাৰণে তাই পিন্ধি বেয়া পায় মানে সেইটো কাৰণে এটা লেছডাল নোহোৱাকৈ চাম মোজাযোৰ খুলিব লাগিব ধুনীয়া হৈছে ব'লা বাহিৰত যাওঁ ব'লা বাহিৰৰ পৰা আহোঁগৈ আমি অকণমান ৰ'দতো আহোঁ তাৰপৰা পাপাৰ ডিউটিয়ে আছে লুকা ভাকু খেলিব লাগে এইয়া ৰিয়াঞ্চি লুকাইছে দিছে নাই লুকা ভাকু খেলিব লাগে বোলে হা লুকা ভাকু হ'ব দিয়া ইমান অঁ তুমি লুকুৱা ক'ত লুকুৱাবা মই দেখিয়ে আছোঁ দেখোন অঁ কুক বুলি কোৱা লুকাইছে দেখিছে নাই ক'ত বা মই দেখা পোৱা নাই দেই ক'ত আছে কলিজা
ক'ত আছে এইজনী আহা হ'ব আহা দূৰত খেলি ভাল পোৱা তুমি আহা এইফালে নাযাবা আহা সেইবোৰ গাত পৰি যাব হা সেইফালে খুন্দা খাই যাবা তুমি এইফালে আহা আৰু ৰিয়াঞ্চি খেলি খেলি এবাৰ বাবা এটা দোকানলৈ দৌৰি গৈছে দেই এইজনী দেহা ভালকে হ'ব মা কি কৰি আছে দোকানলৈ আহিছিলে একো নালাগে এতিয়া আকৌ আৰম্ভ হৈ গ'ল ডিউটি কিয়নো এতিয়া 12:30 হৈ গ'ল 12:30ৰ পৰা আকৌ ৰাতি 10টা বজালৈকে আছে ডিউটি চব আকৌ ডিউটিত বহিছোঁ এতিয়া আৰু আমাৰ ৰিয়াঞ্চিক পিছফালে বালি অলপ দি পেলাই বহাই থৈ আহিছোঁ খেলিবৰ কাৰণে মই দেখাই আছোঁ ৰ'ব বালি খেলাত ব্যস্ত আমাৰ ৰিয়াঞ্চি কেনে গ'ল আমাৰ ৰিয়াঞ্চি কি কৰিছা দেহা চাওঁ এয়া এই নাৰ্জী ফুলজোপাৰ তলতে আমাৰ দেখাই এসোপামান বালি লৈ পেলাই খেলি আছে দেহা খেলি থাকা হা ভালকৈ গাত ভালকৈ খেলি থাকা অ'কে ৰিয়াঞ্চিক বালি চুবলৈ দিয়াৰ কাৰণে সি মানে একদম মুখ চুখ ফুলাই আছে মোকে গালি পাৰি আছে বালি চুবলৈ দিলে একোতো নহয় বালি চুলে কি হ'বনো ন দেহা বালিটো চুইছে আৰু অলপমান খেলি আছানে বনাই আছা এইবিলাক ঘৰ বকে খেলি থাকা ভালকৈ ৰিয়াঞ্চিক মাকে গালি পাৰি আনিবলৈ গৈছে বালি চোৱাৰ লগতে পানীও কিবা কিবি চুইছে সপাই দিগদাৰ কৰিছে কি হ'ল দেহা হা এই পানী চুইছা যে সেইটো কাৰণে নাই দিয়া মাকৰ একদম খঙত অৱস্থা বেয়া মই বালি দিয়াৰ কাৰণে বালি চালি চুলে কি হ'ব নোৱাৰে নেচাৰেল বস্তুৰ লগত মিলিলেহে অলপমান ভাল মই দি দিছোঁ সেইটো কাৰণে মাকে মানে গা ধোৱাৰ পিছত কিয় দিলা বুলি মানে গালি পাৰি আছে এইফালে মই এতিয়া ডিউটি কৰাত ব্যস্ত হ'লে ডিউটি কণ্টিনিউ চলি আছে আৰু এইফালে মাকে উলিয়াই ভাত বনোৱা ৰেডি আৰু আমাৰ ৰিয়াঞ্চি এইফালে কি কৰিছে চাওক উলিয়াই লৈছে ৱাটাৰ কালাৰ হ'ব আমাৰ গোটেই ইয়াতেতো লগাইছেই আৰু এতিয়া নিজৰ মুখতো লগাই আছে চাওঁ দেহা কেনে গ'ল লুকাই আছে ওলাই আহা পাৰিছানে ওলাবলৈ ওলাই আহা চাওঁ মুখখন চাওঁ আহা মই ধুৱাই দিম আহা মুখৰ অৱস্থা দিছা মুখত লগাব নালাগে নহয় ব'লা মই ধুৱাই দিম ব'লা বেচিনৰ ওচৰলৈ ব'লা এই বেচিনৰ ওচৰলৈ ব'লা এইখিনি ৰখা এইখিনিতে ৰখা মুখ হাত ধুৱাই পেলাই ধৰি আনি পেলাই বহাই দিছোঁ দেখা মই মামটো খাই আহোঁ হা তুমি উৎপাদ নকৰিবা হা কি হ'ল চাওঁ উঠা উঠি যোৱা বহি লোৱা বহি লৈ পেলাই আঁকি থাকা এইটো মই মানুহ এটা আঁকি দিছোঁ এইটো মানুহটোৰ ওপৰত কালাৰ কৰা মাম খাই আহোঁ হা আমাৰ সদায় ৰখিবলৈ সময় নাই আগতীয়াকৈ সেইটো পূৰা ধুমধাম খাই দিয়া ন ভাত কি বনাইছা এই কবি চব্জি আছে চালাড আছে দালি আছে সেয়াই আৰু আজি বিশেষ আইটেম নাই মই চাবলৈ আহিলোঁ আমাৰ কলিজাই মানে ৰিয়াঞ্চিয়ে বাহিৰত এইফালে জোলনা খেলি আছে বেয়া পাৰিবানে খেলিবলৈ জোলনা এই উঠিব পাৰিবা জানো পিঠিত ঠেলি দিব লাগে এই ইয়াত ঠেলি দিছোঁ মই মাক কথা দিছোঁ তুমি খেলি থাকি আছোঁ যোৱা জোলনা খেলি আছে কি যোৱা ছোৱালীৰ ওচৰলৈ যোৱা জোলনা খেলি আছে 3:30 বাজিছেহে আৰু মোৰটো এইফালে ডিউটি চলি আছে আৰু আমাৰ ৰিয়াঞ্চিক এইফালে মাকে আনিছে খোৱাবলৈ দেখা খোৱা দেই বাই শুই উঠি পেলাই মই খেলিম হা একেলগে বাহিৰৰ পৰা আহিছে মানে আহিবলৈকে মন নকৰে কান্দি আহিছে ফেন ল'বলগীয়া হ'ল গৰম হৈছে বাৰু এই আমাৰ ফেন ল'বলগীয়া দেখা বাই আৰু এতিয়া 5:30 হ'ল উঠিবানে লাইটটো অন কৰোঁ এইয়া আমাৰ দেখা উঠা চিনি খুলিজাজনী শুই আছে উঠা কাৰ খুলিজা দেখা কৈ দিয়া পাপা খুলিছা মা খুলিছা ৰিয়াঞ্চি এতিয়া শুই উঠি আহিছে আৰু উঠাৰ পিছত অকণমান সময় লাগিব এতিয়া এক্টিভ হ'বৰ কাৰণে চ' অকণমান সময় কোচতে লৈ আছোঁ আৰু আমাৰ কলিজা মানুহ কলিজা মানুহ অঁ এক্টিভ হ'বলৈ অকণমান সময় লাগিব বাহিৰত ৰন্ধাৰ হোৱা নাই পোহৰ হৈ আছে অকণমান খেলিব পাৰিবা মাৰ লগত গ'লে অকণমান বাহিৰৰ পৰা আহোঁগৈ আৰু মায়ে এইফালে কৰি আছে চোৱা কৃষ্ণ কৈ দিয়া দেখা কৃষ্ণ ইয়াত পোহৰ হৈ আছে ন এতিয়াও হ'ব এতিয়া আমাৰ বৰমাই নামঘৰত নাম গাই আছে সন্ধিয়া বোলা গৰম কাপোৰ পিন্ধি আহোঁগৈ বোলা কৈছিলোঁ পানী গৰম হৈ গ'ল পানী ঘৰত খাই লওঁ ন দেহা তুমি এইটো খোৱা চিপছ এইটো লোৱা থেংক ইউ কোৱা থেংক ইউ কোনে ক'ব ইউ আৰ ৱেলকাম পটককৈ বাইকখন এবাৰ ষ্টাৰ্ট কৰি আহোঁ ৰখি বাইকখন আজিকালি দুদিনমান চলোৱাই নাই ন এপাক ষ্টাৰ্ট কৰি থৈ আহোঁ হা তুমি অকণমান ৰখা বাইকখন এইকেইদিন ডিউটি থকাৰ কাৰণে ক'তো যোৱা নাই চলোৱা নাই সেইটো কাৰণে বাইকখন ভাবিলে এপাক
ষ্টাৰ্ট কৰি দিওঁ ধুনীয়া ছাৰ্ভিচিং এটা দিবলগীয়া হৈ আছে বাকী হৈ আছে ছাৰ্ভিচিং এটা দিবলৈ এনেইতো বঢ়িয়া হৈ আছে এটা ছাৰ্ভিচিং দিলে আৰু মজা হৈ যাব চলাবৰ কাৰণে ষ্টাৰ্ট কৰি পেলাই এপাক চলায়ো আহি গ'ল মই আহি গ'লোঁ তুমি চিপছ খাই আছা খাই হ'ল কি হ'ল কালাৰ কৰা নেকি এবাৰ কোনটো খুলি দিব লাগে এতিয়া এইটো তোমাৰ কালাৰ এটাই হ'ল দেখোন পানী সোমাই আছে হ'ব পানী নালাগে আৰু ব্ৰাছটো এডাল লোৱা ধুনীয়াকৈ কৰা হা আন চাইডে আমাৰ ৰিকিয়ে এইফালে বনাই আছে চুজি আৰু এইফালে গাখীৰ গৰম কৰি আছে আৰু চুজি আজি চুজি গাখীৰ খুৱাব বোলে ৰিকিয়ে হয় ৰিকি আমাৰ ৰিকিয়ে বাৰু চুজি ভাল বনাই কিন্তু খাবলৈ ভাল লাগে দেখাৰ চুজি খাবানে তুমি চিপছত কালাৰ কৰিছা চাওঁ ৱাটাৰ কালাৰ কৰি আছে চিপছত ঠিক আছে বাৰু কৰা খালি সেইখিনি আৰু মুখত নিদিবা আকৌ হা দেই মুখত নিদিবা আৰু সেইখিনি ৱাটাৰ কালাৰ পেটত নহ'লে পেটত গৈ পেলাই পেটটো বেয়া হৈ যাব মানুহে চিপছতনো ৱাটাৰ কালাৰ কৰেনে চাওঁ চিপছত ৱাটাৰ কালাৰ কৰি আছে দেখিছেনে কালাৰবিলাক লৈ পেলাই এইখিনি নাখাবা আৰু দেই আমাৰ ৰিয়াঞ্চি এইফালে ৱাটাৰ কালাৰ লৈ পেলাই ব্যস্ত আৰু এইফালে আহি গ'ল আমাৰ গাখীৰ আৰু চুজি তেনেহ'লে সন্ধিয়া ডিউটি কৰি আছোঁ মাজতে ব্ৰেকো ল'ব লাগিব আমাৰ এই মানে এনেকুৱাই কৰে চিপছ হওক চকলেট হওক নেখোৱাৰ বাবেতো মই ভালেই পাওঁ কিয়নো এইবিলাক বস্তু তাইক চখৰ কাৰণে লয় আৰু অকণমান তাৰপিছতে অন্যখিনিবোৰে চেলেকি বা অন্য কিবা কিবি কৰি মেলি নষ্ট কৰে সেই পেকেটৰ 2 পিচ বা এপিচেই যি খালে বেছিকৈ নোখোৱাৰ বাবে মই ভালে পাওঁ এইবিলাক বস্তু পেকেজিং প্ৰচেছিং ফুডবিলাক ৰিকিয়ে বনাই দিয়া চুজি টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে গৰম আছোঁ কান্দিলেহে মিউজিক দিম কান্দিছা কান্দা বজাইছিলে কেনেকৈ দিছে নাই ভাল হৈ গ'ল কন্দা ভাল হৈ গ'ল কিবা এটা কৰি থাকিবলৈ লাগে ন সেইটো কাৰণে কান্দি আছে কালাৰ কৰিবা এটা খুলি দিছোঁ যোৱা কালাৰ কৰা যোৱা পানী মই আনি দিম যোৱা কালাৰ কৰা সেইফালে উঠি যোৱা এতিয়া সময় হৈ গ'ল 9:45 আৰু আমি খাই কৰি আজৰি হ'ল আঞ্চিক দেখা পাইছে কি ধৰণে আৰু মই বিচনাত শুই কৰি মোৰ পৰা মোবাইল চাই অলপ সময়ৰ পিছতে মোৰ ডিউটি এদায় হ'ব আৰু তেতিয়ালৈকে অকণমান সময় কণ্টিনিউ কৰোঁ আৰু তাৰপাছতে শুই যাম আকৌ ৰাতিপুৱা যাম মৰ্ণিং ৱাক কৰিবলৈ আমাৰ পৰা মাৰ্কছ যে পূৰা লাগি আছে মানে পূৰা ৱৰ্কআউট ঠাণ্ডাতে পূৰা খোজকাঢ়ি আছে এইফালে ৰিকি আৰু সেইফালে হ'ল আমাৰ ৰিয়াঞ্চি আৰু যিকি নহওক এতিয়া তেনেহ'লে এক্সাৰচাইজ কৰক আৰু মোৰো ডিউটি কমপ্লিট হ'ল এতিয়া 10টা বাজিলে আৰু তেনেহ'লে আজিলৈ ব্লগটো ইমান এটা সামৰণি মাৰিছোঁ লগ পাম পুনৰ অন্য এটি ব্লগত সকলোকে বাই বাই গুড নাইট শুভৰাত্ৰি সকলোলৈকে চি ইউ ইন দ্য নেক্সট ব্লগ থেংক ইউ ছ' মাছ